নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু আজি মই নগাঁও জিলাৰ পুলিচি যাবলৈ আহিলোঁ, কিন্তু বৰ্তমান এই 12:30 বাজি গ'ল আৰু বৰ্তমানলৈকে আজিৰ যি খবৰ আছে মই তোমালোকক জনাম। বৰ্তমান নগাঁও জিলাৰ যি পুলিচৰ ৰিজাৰ্ভ আছে বৰ্তমানলৈকে কোনো ধৰণৰ ইণ্টাৰভিউ হোৱা নাই, কাৰণ গোটেই ফিল্ডখনতে বৰ্তমান পানী হৈ আছে। ফিল্ডখন মানে যিখিনি জেগাত চেঞ্চৰ লগোৱা আছে সেই দেখাই আছোঁ তোমালোকক, সেই চেঞ্চৰ লগোৱা জেগাখিনি যথেষ্ট পানী আৰু যাৰ কাৰণে বৰ্তমানলৈকে ইণ্টাৰভিউ অনুষ্ঠিত কৰিব পৰা নাই। আৰু SP ছাৰে আগৰ দৰেই পুনৰ ফিল্ডখন নিৰীক্ষণ কৰি চালে, কিন্তু ফিল্ডখনৰ সেই জেগাখিনিত বহুত পানী হোৱাৰ কাৰণে বৰ্তমান ইণ্টাৰভিউ অনুষ্ঠিত কৰিব পৰা নাই। কিন্তু তেওঁ কৈছে যে দেৰিকৈ হ'লেও 1-1:30 বজাৰমানৰ পৰা হ'লেও ইণ্টাৰভিউটো অনুষ্ঠিত কৰাৰ কথা আছে, যিহেতু বৰ্তমান ৰ'দ দি আছে আৰু মই বৰ্তমানলৈকে ৰৈ আছোঁ। যদি ইণ্টাৰভিউ হয় মই তোমালোকক দেখুৱাম, আৰু ইণ্টাৰভিউ যদি নহয় মই তাৰো তোমালোকক খবৰ দিম, আৰু তোমালোকে তাৰ কাৰণে মোৰ চেনেলটোৰ লগত জড়িত হৈ থাকিবা, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা। মই প্ৰতিটো মুহূৰ্তৰ খবৰ মই তোমালোকক দি যাম।